वेलकम बैक टू माई चैनल। आपनालोक केने आछे आशा करिছোঁ आपनालोक सकलो भाले आछे। मैं আজি आपनालोকৰ কাৰণে লৈ আহিছোঁ মেগীৰ এটা নতুন ৰেচিপি। सो गाइज যদি आपनालोक मोर चेनेलটোত नतुन হয় তেনেহলে मोर चेनेलটো सबस्क्राइब কৰিব নাপাহৰিব। আজি মই মেগী অলপ বেলেগকৈ বনাব লৈছোঁ। এয়া চাওক মেগীটো সকলোৱে আমি খাওঁৱে সদায় বনাই। এয়া চাওক মই আজি অলপ বেলেগকৈ বনাম তাৰ কাৰণে লৈছোঁ। ইয়াত মই এটা পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াত মই বিলাহী মিডিয়াম সাইজৰ এটা কাটি লৈছোঁ এনেকৈ সৰু সৰুকৈ আৰু মেগী লৈছোঁ দুটা আৰু মেগীৰ মছলা লৈছোঁ আৰু এইফালে মই গেছত কেৰাহী এখন বহাই দিছোঁ। ইয়াত মই এতিয়া তেল দিম পৰিমাণ অনুসৰি। মই ইয়াত 1 চামুচ তেল দিম। চাওক सो गाइस ইয়াত মই 1 চামুচ তেল দি দিছোঁ, বেছি তেল নিদিওঁ। তেলখিনি গৰম হ'লে ইয়াত আমি পিঁয়াজখিনি দি দিম। सो तेल गरम হৈ গৈছে, এতিয়া আমি ইয়াত পিঁয়াজখিনি দি দিম কাটি থোৱা। পিঁয়াজখিনি এতিয়া অকণমান আমি ভাজিম। পিঁয়াজখিনি অকণমান ৰঙা হৈ আহিলে ইয়াত আমি কাটি থোৱা বিলাহীখিনি দি দিম। ইয়াত চাওক পিঁয়াজখিনি অকণমান ৰঙা হৈ আহিছে। এতিয়া আমি ইয়াত কাটি থোৱা বিলাহীখিনি পিঁয়াজৰ লগত একেলগে দি দিম। দি দিছোঁ। এতিয়া বিলাহীখিনি অকণমান ভালকৈ ভাজিম। বিলাহীখিনি ৰঙা হোৱালৈকে আমি এইখিনি ভাজি থাকিম। এইখিনি যেতিয়া অকণমান সিজিব তাৰপিছত ইয়াত আমি দি দিম মছলাখিনি। চাওক মেগী মছলাখিনি ইয়াত মই দি দিছোঁ। মেগী মছলা দি দিছোঁ। ইয়াতে মেগী মছলাখিনি দি এইখিনি লৰাই থাকিম অকণমান সময়। চাওক বিলাহীখিনি এনেকৈ ভজা হৈ গৈছে অকণমান। এতিয়া আমি ইয়াত অকণমান পানী দি তাৰপিছত মেগীখিনি এড কৰি দিম। চাওক ইয়াত মই 2 কাপ পানী দিম। ইয়াত মই 2 কাপ পানী দি দিছোঁ। এতিয়া মই ইয়াত মেগীখিনি দি দিম। চব মেগীখিনি দি দিছোঁ। এতিয়া এইখিনি আমি ঢাকি থৈ দিম অলপ সময়ৰ কাৰণে। এতিয়া উতলিব তাৰপিছতহে নমাম। মই আপোনালোকক দেখুৱাম বাৰু। ঢাকি দিয়াৰ পিছত গেছ অফ কৰি দিছোঁ। এতিয়া এয়া চাওক আমাৰ মেগী ৰেডি হৈ গ'ল। বহুত ধুনীয়া আছে। এতিয়া আমি এইখিনি ছাৰ্ভ কৰিম।